নমস্কাৰ। মৃত্যুদূতত পৰিণত হৈছে বিলাসীপাৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিকভাৱে সংঘটিত হৈছে পথ দুৰ্ঘটনা। চিৰাকুটা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ঘন কুঁৱলীৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ট্ৰাক চালক আৰু আহত হয় কেইবাজনো। আঘাতপ্ৰাপ্তসকলক মুমূৰ্ষ অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আৰু ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী তিনিখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। ট্ৰাককেইখনৰ নম্বৰ হৈছে AS17B9954, WB57C8685, AS01NC2230। দুৰ্ঘটনাৰ পিছত বহু সময়লৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ ফলত ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যান-বাহন। বৰ্তমানলৈ নিহত আৰু আহতসকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাটিয়ে সমগ্ৰ চিৰাকুটা অঞ্চলটিৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আনহাতে উক্ত দুৰ্ঘটনাত আহতসকলৰ পৰিচয় হ'ল মোস্তাফা শেখ পশ্চিমবংগ, চাহানুৰ ইছলাম যোগীখোপা, অহিদুল শেখ হাতীপটা আৰু জাহিদুল ৰহমান ঢোলমাৰা। বিলাসীপাৰাৰ পৰা নুৰ উদ্দিনৰ ৰিপৰ্ট। বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চিৰাকুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ বিলাসীপাৰা মহকুমাত এক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। যে আচলতে ঘন কুঁৱলীৰ বাবে তিনিখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন মানুহ স্থিততে নিহত হয় আৰু ৪জন মানুহ গুৰুতৰভাৱে আহত হয়। যি ৪জন মানুহ গুৰুতৰভাৱে আহত হৈছে তেওঁলোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। যে দুৰ্ভাগ্যজনক কথা হ'ল যে ট্ৰাক দুৰ্ঘটনা হোৱাৰ পিছত ১ ঘণ্টা ১.৫ ঘণ্টাৰ পিছতো শালগছা আৰক্ষী বা চাপৰ আৰক্ষী আহি উপস্থিত নোহোৱাটো স্থানীয় ৰাইজে এক আশ্চৰ্য প্ৰকাশ কৰিছে। আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ ধুবুৰী জিলাতে পৰিবহণ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। যে গোটেই দিন বা এদিন পৰ আমি দেখিবলৈ পাইছোঁ যে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে আমি ধুবুৰী জিলা ছাত্ৰমুক্তি তথা স্থানীয় ৰাইজৰ হৈ ধুবুৰী জিলা পৰিবহণক আমি দাবী উত্থাপন কৰিছোঁ। যিসকল চালকে মদ পান বা অত্যাধিক দূৰত্ব তেওঁলোকে গাড়ী চলে তেওঁলোকক কি কৰিব লাগে, নাকি লগাব লাগে। আমি আজি যিটো দুৰ্ঘটনা সংঘটিত হ'ল আমি চিৰাকুটাবাসী ৰাইজে অন্ততঃ দুখ প্ৰকাশ কৰিছোঁ। যাতে এনেকুৱা দুৰ্ঘটনা আৰু নহয় তাৰ বাবে আমি ভগৱানৰ ওচৰত বা আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বৰ্তমান খুবেই ভয়ানক। যে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আছে। এই ক্ষেত্ৰত ধুবুৰী জিলা পৰিবহণ বিভাগ সম্পূৰ্ণভাৱে দায়ী।